হিটৱেভ মডুললৈ আপোনাক স্বাগতম। এই মডুলৰ অন্তত আপুনি সক্ষম হ'ব হিটৱেভৰ ধাৰণা বুজিবলৈ, হিটৱেভৰ ৰিস্ক আৰু নিয়ন্ত্ৰণ কৌশলসমূহ জানিবলৈ, হিটৱেভৰ সময়ত সুৰক্ষামূলক ব্যৱস্থা প্ৰয়োগ কৰিবলৈ, হিটৱেভৰ সুৰক্ষাৰ বাবে কি কৰা উচিত আৰু কি কৰা অনুচিত সেইবোৰ জানিবলৈ আৰু হিটৱেভ পৰিস্থিতিত অভ্যস্ত হোৱা গুৰুত্ব চিনাক্ত কৰিবলৈ। এতিয়া হিটৱেভ কি আৰু কিয় হয় সেই বিষয়ে জানো আহক। হিটৱেভ সাধাৰণতে গৰমৰ শীৰ্ষকালত ঘটে, যেতিয়া বায়ুমণ্ডলৰ ওপৰাংশত উচ্চ বায়ুচাপৰ এটা প্ৰণালী কোনো অঞ্চলত আহি 2 বা তাতকৈ অধিক দিন ধৰি থাকে। এই ধৰণৰ উচ্চ চাপ প্ৰণালীত বায়ুক বায়ুমণ্ডলৰ ওপৰভাগৰ পৰা ভূমিৰ দিশে টানি আনে, য'ত বায়ু সংকুচিত হৈ যায় আৰু তাপমাত্ৰা বৃদ্ধি পায়। বায়ুৰ তাপমাত্ৰা বৃদ্ধি হোৱাত সাগৰ, বতৰৰ ধাৰা, বৰফ, গছলতা আৰু জীৱ-জন্তুৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। হিটৱেভ বিপদজনক হ'ব পাৰে আৰু হিট ক্ৰেম্প আৰু হিট ষ্ট্ৰ'কৰ দৰে ৰোগৰ সৃষ্টি কৰি মৃত্যু পৰ্যন্ত ঘটাব পাৰে। হিটৱেভৰ কাৰণে হোৱা মৃত্যু সংখ্যা অঞ্চল আৰু বছৰৰ ওপৰত নিৰ্ভৰ কৰে। কিছু গুৰুতৰ ঘটনাত হাজাৰ হাজাৰ লোকৰ মৃত্যু ঘটিছে। 2021 চনত 374 জন লোকে হিট ষ্ট্ৰ'কৰ বাবে প্ৰাণ হেৰুৱাইছিল। ক্লাইমেট অফ ইণ্ডিয়া ডিউৰিং 2022 ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্ৰতিবেদন অনুসৰি 2022 চনত ভাৰতত চূড়ান্ত বতৰজনিত ঘটনাসমূহৰ ফলত 2227টা মৃত্যুৰ ঘটনা ৰেকৰ্ড কৰা হৈছিল, যাৰ ফলত 2022 চনত ভাৰতৰ 1901 চনৰ পৰাই পঞ্চম গৰম বছৰ হিচাপে অভিহিত কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ IMDৰ মতে, কোনো স্থানৰ তাপমাত্ৰা সমতল অঞ্চলৰ বাবে 40 ডিগ্ৰী চেলছিয়াছ বা পাহাৰীয়া অঞ্চলৰ বাবে 30 ডিগ্ৰী চেলছিয়াছত উপনীত নোহোৱালৈকে হিটৱেভ বুলি গণ্য কৰা নহয়। যেতিয়া কোনো অঞ্চলত সৰ্বাধিক তাপমাত্ৰা 45 ডিগ্ৰী চেলছিয়াছ বা তাৰ ওচৰত থাকে, তেতিয়াই হিটৱেভ ঘোষণা কৰা উচিত। পূব, মধ্য আৰু পশ্চিম ভাৰতৰ অংশ যেনে উত্তৰ প্ৰদেশ, বিহাৰ, উৰিষ্যা, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, বিদৰ্ভ অঞ্চল, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থানৰ শ্ৰীগংগানগৰ আদি অঞ্চলবোৰ হিটৱেভৰ বাবে অধিক সংকটাপন্ন। গৰমৰ সময়ত তাপমাত্ৰা 45 ডিগ্ৰী চেলছিয়াছৰ ওপৰত উঠি জনসংখ্যাৰ ওপৰত কুপ্ৰভাৱ পেলায়। আহক এতিয়া হিটৱেভৰ প্ৰভাৱ আৰু চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা ব্যৱস্থাবোৰ চাওক। হিটৱেভৰ কুপ্ৰভাৱ কেৱল মানুহৰ ওপৰতে নহয়, জন্তু আৰু উদ্ভিদসমূহো গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱিত হয়। চৰকাৰে নিয়মিতভাৱে দিক নিৰ্দেশনা, পৰামৰ্শ আৰু সতৰ্কতামূলক ব্যৱস্থা জাৰি কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বতৰৰ পূৰ্বাভাস দিয়াৰ লগতে সংশ্লিষ্ট ৰাজ্য বা জিলাক পৰিস্থিতি অনুসৰি সতৰ্কতামূলক পদক্ষেপ ল'বলৈ পৰামৰ্শ দিয়ে। আপুনি জানেনে যে ৰিস্ক মিটিগেশ্যনৰ পদক্ষেপসমূহৰ অনুসৰি হিটৱেভৰ কুপ্ৰভাৱ কেনেকৈ কমাব পাৰি? এতিয়া আমি হিটৱেভৰ পৰা ৰক্ষা পাবলৈ 4টা মুখ্য ৰিস্ক মিটিগেশ্যন পদক্ষেপৰ বিষয়ে জানো আহক। প্ৰাথমিক সতৰ্কীকৰণ ব্যৱস্থা আৰু আন্তঃসংস্থাৰ সমন্বয়, চিকিৎসা সুবিধাৰ উন্নয়ন আৰু প্ৰশাসনিক ব্যৱস্থা, জনসচেতনতা বৃদ্ধি আৰু সমাজৰ সৈতে সংযোগ স্থাপন, NGO আৰু চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনৰ সৈতে সহযোগিতা। ৰিস্ক মিটিগেশ্যনৰ পদক্ষেপসমূহৰ বিষয়ে অধিক জানিবলৈ প্ৰতিটো ষ্টেপত ক্লিক কৰক। য'তে প্ৰয়োজন তাতে অস্থায়ী আশ্ৰয়স্থল নিৰ্মাণ, ৰাজহুৱা স্থানত পানী যোগানৰ ব্যৱস্থা উন্নত কৰা আৰু শৰীৰৰ তাপ হ্ৰাসৰ বাবে নতুন কৌশলসমূহ প্ৰয়োগ কৰা। অতিৰিক্তভাৱে গোটেই দিনটো যথেষ্ট পৰিমাণে পানী খাই পৰ্যাপ্ত পৰিমাণে হাইড্ৰেট থকাটো স্বাস্থ্যৰ বাবে একান্তই প্ৰয়োজনীয়। চৰকাৰী সংস্থাসকলে তাপমাত্ৰাৰ পূৰ্বাভাস আৰু হিট এলাৰ্ট ফোনলৈ টেক্সট মেছেজৰ জৰিয়তে পঠিয়ায়, যাৰ ফলত প্ৰাথমিক সতৰ্কীকৰণ আৰু সমন্বয় বৃদ্ধি পায়। সতৰ্কীকৰণবিলাক মন দি শুনক। ঘৰতে থাকক আৰু বাহিৰলৈ যোৱা এৰাই চলক। এলাৰ্ট পোৱাৰ লগে লগে যথাযথ পদক্ষেপ গ্ৰহণ কৰক।
হিট ৱেভৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক সুৰক্ষিত থাকিবলৈ জনসচেতনতা বৃদ্ধিৰ বাবে ইলেক্ট্ৰনিক, প্ৰিণ্ট, সামাজিক মাধ্যম আৰু IEC সামগ্ৰীৰ জৰিয়তে বাৰ্তাবোৰ প্ৰচাৰ কৰিব লাগে। হাস্পতালসমূহত হিট ট্ৰিটমেণ্ট উইং সৃষ্টি কৰিব লাগিব। হিট ৱেভ আৰু তাৰ পৰা হোৱা আঘাতসমূহৰ প্ৰতি সতৰ্কতা জাৰি কৰি বিদ্যালয়, কাৰ্যালয় আৰু সামগ্ৰিকভাৱে জনসাধাৰণলৈ প্ৰেৰণ কৰিব লাগিব। হিট ষ্ট্ৰক তেতিয়া হয় যেতিয়া আপোনাৰ শৰীৰৰ তাপমাত্ৰা 40 ডিগ্ৰী চেলছিয়াছ বা তাতকৈ অধিক হয়, যাৰ ফলত মনৰ বিভ্ৰান্তি, মিৰ্গি বা কোমাত পৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়। ই জীৱন সংকটজনক। লক্ষণসমূহত আছে উচ্চ তাপমাত্ৰা, বিভ্ৰান্তি, মিৰ্গি, অচেতন অৱস্থা, ছালখন ৰঙা পৰা, দ্ৰুত হাৰ্টবিটিং আৰু দ্ৰুত শ্বাস-প্ৰশ্বাস। হিট ষ্ট্ৰকৰ চিকিৎসাৰ অন্তৰ্ভুক্ত হৈছে ঠাণ্ডা স্থানলৈ ৰূপান্তৰিত কৰাৰ লগতে ভিজা কাপোৰৰ দ্বাৰা শৰীৰৰ তাপ হ্ৰাস কৰা, পৰ্যাপ্ত পৰিমাণে পানী খুৱাই হাইড্ৰেট কৰা আৰু তৎক্ষণাত চিকিৎসাৰ সহায় বিচৰা। আইচ পেকৰ ব্যৱহাৰ এৰাই চলিব। এতিয়া আমি এটা এক্টিভিটি আৰম্ভ কৰোঁ আহক। প্ৰশ্নটোৰ সঠিক উত্তৰ নিৰ্বাচন কৰি উত্তৰ দিয়ক। আপুনি হিট ৱেভৰ প্ৰভাৱৰ বিষয়ে কি বিবেচনা কৰে? হিট ৱেভৰ শাৰীৰিক স্বাস্থ্য, মানসিক স্বাস্থ্য আৰু আৰ্থিক দিশত গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে। প্ৰত্যেকটো প্ৰভাৱৰ বিষয়ে অধিক জানিবলৈ পইণ্টাৰটো টানি লৈ যাওক। চূড়ান্ত তাপমাত্ৰাৰ ঘটনাবোৰে মানুহৰ স্বাস্থ্যত গভীৰ আৰু প্ৰাণঘাতী প্ৰভাৱ পেলাব পাৰে। এভাৰেজ তাপৰ তুলনাত অধিক তাপৰ সন্মুখীন হোৱাৰ বাবে শৰীৰৰ তাপ নিয়ন্ত্ৰণৰ ক্ষমতা হ্ৰাস পায় আৰু অসুখবোৰৰ প্ৰচণ্ড বৃদ্ধি ঘটিব পাৰে। এই ৰোগসমূহৰ ভিতৰত সাধাৰণতে জড়িত থাকে ডিহাইড্ৰেশ্যন আৰু হিট ষ্ট্ৰক, হিট ক্ৰেম্পছ, হিট এক্সজশ্যন আৰু হৃদযন্ত্ৰ আৰু শ্বাস-প্ৰশ্বাসজনিত বিকাৰ। হিট ৱেভৰ লক্ষণসমূহ তলত দিয়া ধৰণৰ। সাধাৰণতে 39 ডিগ্ৰী চেলছিয়াছ বা 102 ডিগ্ৰী ফাৰেনহাইটৰ তলৰ জ্বৰৰ লগত এডিমা বা ফুলা আৰু বেহুঁছ বা অজ্ঞান হোৱাটো হিট ক্ৰেম্পৰ লক্ষণ। হিট এক্সজশ্যনৰ লক্ষণসমূহ হ'ব পাৰে ভাগৰুৱা, দুৰ্বলতা, মূৰ ঘূৰোৱা, মূৰৰ বিষ, বমি, মাচল ক্ৰেম্প আৰু ঘাম ওলোৱা। আনহাতে গৰমৰ বাবে শৰীৰৰ উষ্ণতা 40 ডিগ্ৰী চেলছিয়াছ অৰ্থাৎ 104 ডিগ্ৰী ফাৰেনহাইট বা তাতকৈ অধিক হোৱাৰ লগতে ডিলিৰিয়াম, মিৰ্গি বা কোমা। এইটো এটা সাম্ভাব্য মাৰাত্মক অৱস্থা। হিট ৱেভৰ সময়ত মানসিক চাপ, উদ্বেগ আৰু হতাশা যথেষ্ট বৃদ্ধি পায়, যিয়ে মানসিক আচৰণ আৰু জ্ঞানমূলক বিচাৰৰ সূচনা আৰু তীব্ৰতৰ কৰি তুলিব পাৰে। হিট ৱেভৰ মানসিক প্ৰভাৱৰ ভিতৰত আছে একাগ্ৰতা আৰু মনোযোগৰ অভাৱ, ঘৰুৱা নিৰ্যাতন আৰু হিংসাৰ বৃদ্ধি, আৰু মদ্যপান আৰু ড্ৰাগছ সেৱন বৃদ্ধি। তাপমাত্ৰা বৃদ্ধিৰ ফলত স্থান শীতল কৰাৰ প্ৰয়োজনীয়তা বৃদ্ধি পায়। গ্ৰীষ্মকালত চহৰ অঞ্চলত বিদ্যুৎৰ চাহিদা কুলিং লোডৰ সৈতে শীৰ্ষত উপনীত হয়। এয়াৰ কণ্ডিচনাৰ, কুলাৰ আৰু ফেনে বিদ্যুৎৰ সৰ্বোচ্চ ব্যৱহাৰৰ বাবে অৰিহণা যোগাইছে। চৰম উষ্ণতাই যান্ত্ৰিক শীতল আৰু এয়াৰ কণ্ডিচনাৰৰ চাহিদা বৃদ্ধি কৰে, যাৰ ফলত বিদ্যুৎৰ ব্যৱহাৰ বৃদ্ধি পায়, যিয়ে এটা পৰিয়ালৰ গড় ব্যয়ত প্ৰভাৱ পেলায়। আহক আমি এতিয়া ঘৰৰ বাবে হিট ৱেভৰ বিৰুদ্ধে স্থিতিস্থাপকতা কৌশল বুজো। ছানষ্ট্ৰোকত আক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত এই টিপছসমূহ অনুসৰণ কৰি পৰিস্থিতিৰ সমাধান কৰিব পাৰি। প্ৰথম পদক্ষেপ হ'ল মানুহজনক শীতল ঠাইত ছাঁৰ তলত শুবলৈ দিয়ক। তেখেতক তিতা কাপোৰেৰে মচি শৰীৰটো সঘনাই ধুব। মূৰত স্বাভাৱিক উষ্ণতাৰ পানী ঢালি দিব। মূল কথাটো হ'ল শৰীৰৰ উষ্ণতা কমাই অনা।
ব্যক্তিজনক ORS, নেমু চৰবত বা যিকোনো শৰীৰক পুনৰ হাইড্ৰেট কৰিবলৈ উপযোগী হোৱা বস্তু খাবলৈ দিয়ক। ব্যক্তিজনক লগে লগে ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যাব। ব্যক্তিজনক তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰয়োজন, কিয়নো হৃদষ্ট্ৰোক মাৰাত্মক হ'ব পাৰে। স্থিতিস্থাপক কৌশলসমূহক দুটা ভাগত ভাগ কৰিব পাৰি। বৰ্তমানৰ ঘৰৰ বাবে শীতল সমাধান, য'ত অন্তৰ্ভুক্ত আছে বাঁহ, খেৰ আৰু কলপাতৰ মুধচ, সেউজীয়া নেট শ্বেডিং, ৰঙৰ ফিনিচিং ইত্যাদি। আৰু নতুন ঘৰৰ বাবে শীতল সমাধান, য'ত পৰিকল্পনা আৰু অৰিয়েণ্টেশ্যন, ফেনেষ্ট্ৰেশ্যন এণ্ড শ্বেডিং, ভাৰ্টিকেল গ্ৰীণ আৰু ক্ৰীপাৰ আৰু পাৰগোলা আৰু ট্ৰেলিছ অন্তৰ্ভুক্ত। অধিক জানিবলৈ প্ৰতিটো কুলিং সলিউশ্যনত ক্লিক কৰক। বাঁহ, খেৰ আৰু কলপাতে পৰম্পৰাগত আৰু পৰিৱেশ বন্ধুত্বপূৰ্ণ ছাদৰ সামগ্ৰী হিচাপে কাম কৰে, যিয়ে শীতলতাৰ বাবে এক বহনক্ষম আৰু প্ৰাকৃতিক উপায় আগবঢ়ায়। সেউজীয়া নেট শ্বেডিঙে ছাঁ প্ৰদান কৰি আৰু তাপ স্থানান্তৰ হ্ৰাস কৰি ফলপ্ৰসূ শীতল সমাধান প্ৰদান কৰে। ৰং আৰু দেৱালৰ ঢালাইসমূহে সৌৰশক্তিৰ শোষণ আৰু থাৰ্মেল ৰেমিটেন্সত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দেৱালৰ ৰং আৰু আকাৰে সৌৰতাপ বৃদ্ধি হ্ৰাস কৰি উষ্ণতা হ্ৰাস কৰাত সহায় কৰিব পাৰে। ভৱনৰ দিশ নিৰ্ণয়ৰ ক্ষেত্ৰত সৌৰশক্তি আৰু বতাহৰ দিশৰ প্ৰভাৱ এটা গুৰুত্বপূৰ্ণ বিষয়। ভৱনৰ দিশ নিৰ্ণয়ে তাপ বৃদ্ধি আৰু শীতলীকৰণৰ প্ৰয়োজনীয়তাত প্ৰভাৱ পেলায়। খোলা আৰু সঠিকভাৱে অভিমুখী দুৱাৰ আৰু খিৰিকীবোৰে প্ৰাকৃতিক ক্ৰছ ভেণ্টিলেশ্যন প্ৰদান কৰে। বায়ু প্ৰৱেশ আৰু প্ৰস্থানৰ মাজৰ দীঘলীয়া পথ থাকিলে অধিক শীতলতা লাভ কৰিব পাৰি। ছাঁ দিয়া ডিভাইচসমূহ অট্টালিকাত সৌৰতাপ বৃদ্ধি বা হ্ৰাস কৰিবলৈ ফলপ্ৰসূ, আৰু ইয়াৰ ফলত বাহিৰৰ পৃষ্ঠৰ উষ্ণতা হ্ৰাস কৰাৰ এক ফলপ্ৰসূ উপায়, যিটো গৰম জলবায়ুত পৰিৱেশৰ উষ্ণতাতকৈ সহজেই 10% পৰ্যন্ত বেছি হ'ব পাৰে। ভাৰ্টিকেল গ্ৰীণৰ বহুমুখী গুণ আছে। ই ছাঁ প্ৰদান কৰে, বায়ুৰ গুণাগুণ উন্নত কৰে, বিল্ডিং আৰু অভ্যন্তৰীণ উষ্ণতা 20 ডিগ্ৰী চেলছিয়াছৰ পৰা 80 ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস কৰে। পাৰগোলা হৈছে বাগিচাৰ গঠন বা ফ্ৰেমৱৰ্ক, যিটো সাধাৰণতে উলম্ব খুঁটা বা স্তম্ভৰে গঠিত, যি ক্ৰছবিম আৰু মুকলি জালি বা ছালত বগাই যায়। ইয়াক ছাঁ প্ৰদান কৰিবলৈ, বাহিৰৰ স্থান নিৰ্ধাৰণ কৰিবলৈ আৰু বাগিচা বা পেটিঅছত ডেকোৰেশ্যন উপাদান হিচাপে ডিজাইন কৰা হৈছে। ট্ৰেলিছ হৈছে উলম্ব আৰু অনুভূমিক বাৰ বা স্লেটৰ শৃংখলাৰে গঠিত, যিবোৰ প্ৰায়ে কাঠ বা ধাতুৰে নিৰ্মিত। বাগিচাত বগাই যোৱা উদ্ভিদ আৰু লতাবোৰ বগাই যাব পৰাকৈ বা বাহিৰৰ স্থানত সজ্জাগত উপাদান হিচাপে ব্যৱহাৰ কৰা হয়। হিট ৱেভৰ সময়ত ইয়াৰ প্ৰভাৱ কম কৰিবলৈ আৰু গৰমৰ ফলত হোৱা গুৰুতৰ ৰোগ বা মৃত্যু ৰোধ কৰিবলৈ আপুনি তলত দিয়া ব্যৱস্থাসমূহ ল'ব পাৰে। লঘু পাতল ৰঙৰ ঢিলা আৰু ছিদ্ৰযুক্ত কপাহী কাপোৰ পিন্ধক। ৰ'দত ওলাই যোৱাৰ সময়ত সুৰক্ষামূলক চশমা, ছাতি বা টুপী, জোতা বা চেণ্ডেল ব্যৱহাৰ কৰক। পিয়াহ নাথাকিলেও পৰ্যাপ্ত পৰিমাণৰ পানী আৰু যিমান পাৰি ঘনাই খাব লাগে। নিজকে হাইড্ৰেট কৰি ৰাখিবলৈ সদায় পানীৰ বটল লগত ৰাখিব। যদি আপুনি বাহিৰত কাম কৰে, তেন্তে টুপী বা ছাতি ব্যৱহাৰ কৰক আৰু লগতে মূৰ, ডিঙি, মুখ আৰু অংগ-পতংগত ভিজা কাপোৰ ব্যৱহাৰ কৰক। যদি আপুনি মূৰ ঘূৰোৱা, অসুস্থতা বা অজ্ঞানতা অনুভৱ কৰে, তেন্তে লগে লগে চিকিৎসকৰ ওচৰলৈ যাওক। ORS ঘৰতে বনোৱা পানীয় যেনে লাচ্ছি, চাউলৰ পানী, নেমুৰ পানী, বাটাৰ মিল্ক ইত্যাদি ব্যৱহাৰ কৰক, যিয়ে শৰীৰক পুনৰ হাইড্ৰেট কৰাত সহায় কৰে। বিশেষকৈ দুপৰীয়া 12 বজাৰ পৰা 3 বজাৰ ভিতৰত ৰ'দত ওলাই যোৱাটো পৰিহাৰ কৰক। বাহিৰৰ উষ্ণতা বেছি হ'লে কষ্টকৰ কামবিলাক পৰিহাৰ কৰক। দুপৰীয়া 12 বজাৰ পৰা 3 বজাৰ ভিতৰত বাহিৰৰ কামৰ পৰা বিৰত থাকক। মদ, চাহ, কফি আৰু কাৰ্বনেটেড শীতল পানীয়ৰ পৰা বিৰত থাকক, যিবোৰে শৰীৰক পানীহীন কৰি পেলায়। স্বেচ্ছাসেৱকসকলে যিকোনো সংস্থাৰ বা সম্প্ৰদায়ৰ কেন্দ্ৰবিন্দু হিচাপে কাম কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে চৰকাৰৰ পৰামৰ্শৰ দূত হিচাপে কাম কৰিব পাৰে আৰু সতৰ্কবাণী প্ৰচাৰ কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে ক্ষতিগ্ৰস্ত এলেকাৰ পৰা লোকসকলক উদ্ধাৰ কৰিবলৈ সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে বিভিন্ন সেৱাৰ বাবে সাহায্য শিবিৰত সেৱা আগবঢ়াব পাৰে।
স্বেচ্ছাসেৱকসকলে চৰকাৰী সংস্থাসমূহক উপকাৰী সেৱাসমূহ পুনঃস্থাপন কৰিবলৈ সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলক সকলো ধৰণৰ সাধাৰণ সেৱাৰ বাবে ৰাজ্যৰ দ্বাৰা ব্যৱহাৰ কৰিব পৰা যায়। আহক হিট ৱেভৰ বিষয়ে আলোচনা কৰোঁ। দুপৰীয়া 12 বজাৰ পৰা 3 বজালৈ ৰ'দ পৰিহাৰ কৰক। নিয়মিতভাৱে পানী খাওক আৰু লঘু ঢিলা কাপোৰ পৰিধান কৰক। ছানগ্লাছ, ছাতি আৰু উপযুক্ত জোতা পৰিধান কৰক। মই স্বেচ্ছাসেৱক হিচাপে কেনেকৈ সহায় কৰিব পাৰোঁ? আপুনি হিট ৱেভৰ সতৰ্কতাৰ বিষয়ে লোকসকলক শিক্ষিত কৰিব পাৰিব। তেওঁলোকক ভিতৰতে থাকিবলৈ, পৰ্যাপ্ত পানী খাবলৈ আৰু উপযুক্ত কাপোৰ পৰিধান কৰিবলৈ শিকাওক। আপোনাৰ প্ৰচেষ্টাই তেওঁলোকক সুৰক্ষিত ৰাখিব। নিশ্চয়, মই আনক সতৰ্ক কৰিম আৰু ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিম। অতি সুন্দৰ। একেলগে আমি এটা পৰিৱৰ্তন আনিব পাৰিম। স্ব-ইচ্ছাৰে কাম কৰাৰ বাবে ধন্যবাদ। তলত হিট ৱেভৰ প্ৰভাৱৰ বাবে এটা আৱশ্যকীয় কিটৰ সামগ্ৰীসমূহৰ তালিকা দিয়া হৈছে। পানীৰ বটল, ছাতি বা টুপি বা মূৰ ঢাকিবলৈ কিবা বস্তু, হেণ্ড টাৱেল, হেণ্ড ফেন আৰু ইলেক্ট্ৰলাইট গ্লুক'জ বা অৰেল ৰিহাইড্ৰেশ্যন। এই মডিউলত আলোচনা কৰা মূল বিষয়বস্তুসমূহ হৈছে: হিট ৱেভ হৈছে অত্যধিক গৰম অৱস্থাৰ সময়, যিয়ে মানুহৰ স্বাস্থ্য আৰু সুস্থতাত বিভিন্ন সংকট সৃষ্টি কৰিব পাৰে। হিট ৱেভৰ সতৰ্কতা আৰু প্ৰতিকাৰ ব্যৱস্থা উপলব্ধ কৰা অত্যন্তই প্ৰয়োজনীয়। হিট ৱেভৰ সময়ত পৰ্যাপ্ত পৰিমাণে পানী খাওক, ছাঁত থাকক, লঘু কাপোৰ পৰিধান কৰক আৰু ফেন বা এয়াৰ কণ্ডিশ্যনিং ব্যৱহাৰ কৰক। হিট ৱেভৰ সুৰক্ষাৰ বাবে সতৰ্কতাৰ ভিতৰত আছে দুৰ্বল ব্যক্তিসকলৰ খবৰ লোৱা, বাহিৰত কঠিন কাম এৰাই চলা আৰু ছানস্ক্ৰীন ব্যৱহাৰ কৰা। এক্লিমেটাইজেশ্যন অৰ্থাৎ পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই ল'বলৈ লাহে লাহে অভ্যস্ত হোৱা। ব্যক্তিসকলে হিট ৱেভৰ প্ৰভাৱ ভালদৰে সহ্য আৰু মুখামুখি হ'ব পৰাটো গুৰুত্বপূৰ্ণ। এতিয়া বিষয়টোৰ ওপৰত আপোনাৰ জ্ঞান পৰীক্ষা কৰাৰ সময়। প্ৰশ্নকেইটাৰ উত্তৰ দিয়ক। এইটো এটা মূল্যায়ন কাৰ্যসূচী। প্ৰত্যেক প্ৰশ্নৰ সমান নম্বৰ দিয়া হৈছে। পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ কমেও 60% নম্বৰ পোৱাটো আৱশ্যক। প্ৰশ্নসমূহ মনোযোগ দি পঢ়ক আৰু উপযুক্ত উত্তৰ নিৰ্বাচন কৰক। Congratulations!